মই দীপাৱনী আপোনালোক সকলোলৈ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। বৰ্তমান ময়ো ভালে আছোঁ। মই আজি আপোনালোকক দেখুৱাম খৰিচা দি বনোৱা মাছৰ জোল। ভিডিঅ'টি আৰম্ভ কৰোঁ। মাছকেইটুকুৰ ধুই ফ্ৰাই কৰি ল'লোঁ। হৈ গ'ল মাছ ফ্ৰাই। বাঁহৰ গাজ খুন্দি বৈয়ামত ভৰাই থৈ দিছিলোঁ, তাৰে অলপ উলিয়াই লৈছোঁ। আৰু দুটা পিঁয়াজ, জলকীয়া কেইটামান কাটি লৈছোঁ। আৰু অকল মই নহৰু দিছোঁ, টেঙা যিহেতু আদা মই দিয়া নাই। আৰু মান ধনিয়া পাত ধুই ৰাখিছোঁ, পিছত দিম। মই মছলা বেছি ব্যৱহাৰ নকৰোঁ। মান ধনিয়াৰ পাতখিনি মই পিছত দিম। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱাত মই বাঁহৰ গাজখিনি ঢালি দিলোঁ, অলপ লাৰি। এতিয়া অলপ হালধি দিছোঁ আৰু জোখমতে অলপ নিমখ। তাৰপিছত অলপ ভাজি আৰু ঢাকি পিনে সিজিব দিছোঁ। এয়া মই গৰম পানী অলপ দিছোঁ। ধুনীয়াকৈ উতলা হাত মাছ কেইটুকুৰ দি দিছোঁ। এয়া নমাব হৈ গৈছে। মই লাষ্টত নমোৱাৰ আগে আগে মছলা পাতখিনি দি অলপ সময় উতলিব দি বন্ধ কৰি দিছোঁ। হৈ গ'ল, ৰেচিপি ৰেডি। এয়া মই খাবলৈ আৰম্ভ কৰিছোঁ। ধুনীয়া সোৱাদ হৈছে, খাই চাবচোন। খৰিচা আৰু মাছ দি বনোৱা বহুত টেঙা টেঙা লাগে। টেঙা বুলি কওঁ, আমি গাজ টেঙা বুলিয়ে কওঁ। খাই একদম টেষ্টি হৈছে। খোৱা বোৱা হৈ গ'ল। এতিয়া 2:30 বাজিছে। ল'ৰা দুটাক টোপনি নিয়ালোঁ। দিনটোৰ এটা টাইমত টোপনি নিয়াওঁ। আৰু যিহেতু ব্যস্ততাৰ মাজতে খোৱা বোৱাখিনি বনাবই লাগে আৰু নিজেও খাওঁৱেই দিয়াচোন, গতিকে তাৰে কিছু অংশ মই আপোনালোকক কি বনাওঁ, কি খাওঁ, কেনেদৰে খাওঁ, সকলোৰে খোৱাৰ ধৰণ বেলেগ বেলেগ, বনোৱাৰ ধৰণো বেলেগ বেলেগ, গতিকে কিছু অংশ দেখাবলৈ চেষ্টা কৰিম। আৰু দুই এটা জীৱনত ঘটি যোৱা ঘটনা বিষয়েও কেতিয়াবা শ্বেয়াৰ কৰিম। হয়তো প্ৰেম কাহিনীও হ'ব পাৰে বা অন্য কিছুমান সামাজিক ক্ষেত্ৰতো হ'ব পাৰে। চাওঁ কিমান দূৰ আগবাঢ়ি যাব পাৰোঁ, চেষ্টা এটা আছে। আৰু ভাল লাগিলে লাইক কৰিব। গতিকে ভিডিঅ'টি আজিলৈ ইমানতে সামৰোঁ।